নমস্কাৰ, বহুদিনৰ পিছত মই আকৌ এবাৰ আহিছোঁ ট্ৰেভেলিং দুগং চেনেললৈকে। আজি আহিছোঁ মই অৰুণাচল নামচাত আছোঁ। নামচাত এখন ফেষ্টিভেল হৈ আছে। ফেষ্টিভেল মানে চলুং ফেষ্টিভেল হয়। চলুং ফেষ্টিভেলটো হ'ল হাৰ্ভেষ্টিং ফেষ্টিভেল হয়। আদিসকলে স্পেচিয়েলি আদিসকলে যেতিয়া ধান সিঁচি যেতিয়া ধানটো নাকাটাৰ আগতে যিটো মানে উপজাৰবৰ কাৰণে মানে শস্যবিলাক মানে কি পোক পতংগই নাখাবৰ কাৰণে যিটো উৎসৱ এটা মানা হয়, এই উৎসৱটোৰ নামেই হ'ল চলুং ফেষ্টিভেল। এই চলুং ফেষ্টিভেল ষ্টাৰ্ট হয় ছেপ্টেম্বৰ মান্থৰ ফাৰ্ষ্ট উইকৰ পৰা, মানে ছেপ্টেম্বৰ ফাৰ্ষ্টৰ পৰা এইটো ষ্টাৰ্ট হয়। তাৰে ছেপ্টেম্বৰ তাৰপিছত এইটো ফাৰ্ষ্ট পৰ্বটো কৰা হয়, তাৰপিছত ছেপ্টেম্বৰ গোটেই মাহটো চলি থাকে চলুং ফেষ্টিভেল। তাৰে এটা হৈছে এইটো চলুং ফেষ্টিভেল। দেখাই দিয়া ইয়াতে অলপ দেখাই ভিতৰত ইয়াতে চলি আছে। তাৰপিছত মই ইয়াত চাব আহিলোঁ ইয়াতে আদিসকলে কেনেকৈ মনা হয়। চলুং ফেষ্টিভেলটো হ'ল স্পেচিয়েলি অকল লেডিছসকলৰ কাৰণে, মানে যিবিলাক মহিলাসকলৰ কাৰণে চলুং ফেষ্টিভেল মনা হয়। এই চলুং ফেষ্টিভেল দিনা পনুম বুলি ডান্স এটা মহিলাসকলে ডান্সটো কৰে আৰু ইয়াত খুবেই ভাল লাগিছে। আহিছোঁ আৰু ভাল লাগিছে ইয়াতে। আৰু কি হ'ব বিশেষকৈ চলুং ফেষ্টিভেলত স্পেচিয়েলি আমাৰ কি বুলি কয় গাহৰি, বৰ আপং, তেনেকৈ আপংবিলাক আপ্যায়ন কৰা হয়। লগতে ইয়াতে আপ্যায়ন কৰা হয় স্পেচিয়েলি অৰুণাচলত আদিসকলে মানে ব্যৱহাৰ কৰে। স্পেচিয়েলি মেটুন কাটা হয়, মেটুন কাটি পিনি ইয়াতে আপ্যায়ন কৰা হয়। মেটুন মাংস ইয়াতে আপ্যায়ন কৰা হয়। তাৰপিছত এইটোৱে মেইন মানে কালচাৰটোৰ মানে আইডেণ্টিটি বুলিব পাৰি। আৰু মই পিছত দেখুৱাই দিম ক'ত কেনেকৈ কি হ'ব। আৰু ইয়াতে অলৰেডি মেটুন কাটাটো জেগাটো এইটোত আছিলে এনেকুৱা। ঠিক আছে, থেংক ইউ। AS068 AS06B 7056 Sector Guardian we're parking them. এইটো চলুং ফেষ্টিভেল এতিয়া আদিসকলৰ ফেষ্টিভেল হয়। ইয়াতে হাৰ্ভেষ্টিং ফেষ্টিভেল হয়। যেতিয়া ধান চপোৱা হয়, ধান চপোৱা নহয়, যেতিয়া ধান কটাৰ সময় হয় তেতিয়াৰ টাইমত এইটো কৰা হয়। চলুঙত এইকেইটা আদিসকল আছে। নিজৰ কালচাৰ, নিজৰ আইডেণ্টিটি, নিজৰ ড্ৰেছৰ সৈতে আছে। আৰু ইয়াতে এটা গ্ৰুপ আছে। Volunteer. At least 10 members of the backside of the Alam and Nalupado. Volunteer. Backside ke garam na okkom dang. At least 10 members okkom dang na. backside of the Alam and Nalupado. Tupi. আচ্ছা। এইটো চলুঙত যিটো পৰিধান কৰা হয় বিভিন্ন ধৰণৰ ইয়াতে ট্ৰাইবছ আছে, তাৰে আদি ট্ৰাইবছ। আৰু চলুং স্পেচিয়েলি ইয়াতে হাৰ্ভেষ্টিং ফেষ্টিভেল হয়। ইয়াতে আদি ট্ৰাইবছসকলে ইয়াতে পতা হয়। আৰু এইটো ড্ৰেছ কৰি যাম যে আঙাঙক গাদাং কাপি কাৰণ গাদা। আচ্ছা, এতিয়া যে যিটো ডান্স পাৰফৰ্ম কৰিব এইটো ডান্স দাম অকম দাম কি বুলি কয় এইটো? নহয়, মেগা ডান্স বুলি নহয়। এনে যেনেকৈ মিচিং নগৰ গুমৰাগ থাকে নহয়, আপোনালোকে এইটো পদুং ডান্স নে কি বুলি কয়? এইটো মেঘাই হয়। আচ্ছা, পনুংটো হৈ গ'ল। जिस किसी का 1500 रुपीस हो गया हो कृपया स्टेज में आके ले लीजिएगा। ইয়াত বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰা হয়। ইয়াতে हो गया हो कृपया स्टेज में आके कलेक्ट कर लीजिएगा। এইটো এটা আছে নুলো অকণ আদিন না অন্য ট্ৰাইবছ
Adin. Sem okon ganam da. Headgear da ba? Okon da. Kina nana. Solung dam kapil patirang kinang ne. Solung dam ke mana niyamai mana? Acha. Harvesting festival no? Dekang dokkan. Kapo dong ganam kara. Sem okom ada poisang kara gara okom na dam ba. Ada bu dong dam kangino. Adam Sondromala am nang ne. Poisang am nang ne. Dami bostu mo am na dong. Itu Solung ground হয় ইয়াতে সেম হয় সেম আদি ট্ৰাইবছে হয় কিন্তু বিভিন্ন ধৰণৰ অঞ্চল ভেদে ড্ৰেছ কেইটাও বেলেগ বেলেগকৈ হয় ইয়াতে এতিয়া মেগা ডান্সৰ অডিশ্যন হ'ব এইটো কাৰণে এইটো এনেকৈ হৈ আছে এটা চলুঙৰ এইটো মেগা ডান্স হয় গোটেই আদি ট্ৰাইবছ কেইটা মিলি পিনে এনেকৈ মেগা ডান্স কৰা হয় স্পেচিয়েলি এইটো হ'ল আদিসকলে যিবিলাক ল'ৰা মানুহসকলে বিশেষকৈ ডিঙিত পৰিধান কৰা হয় এইটো অলংকাৰটো এইটো দংনা নহয় এইটো তাদক বুলি কয় এইটো তাদক চাবলৈ হ'লে একদম সৰু মানে বিচাৰি পোৱা যেন লাগে কিন্তু এইটো অৰুণাচলত বহুত দাম মানে হাজাৰ হাজাৰ টকা লয় এইটো আৰু এই তাদকটো ইয়াত বিভিন্ন কিবাৰে বনোৱা হৈছে এইটো কিহেদি বনাইছে কিনমাং ন কিন্তু এইটো অকল ল'ৰা মানুহে পিন্ধে ন নাই মাইকী মানুহবিলাকো পিন্ধে অকল ল'ৰা মানুহে পিন্ধে ন এইটো তাদক হয় আৰু এনেকৈ থাকিলে মানে অৰুণাচলত যি ফেষ্টিভেল হয় অৰুণাচলত ফেষ্টিভেল হ'লে মানে এনেকৈ পিন্ধি থাকিব লাগে লগতে এই পিন্ধা এটা ক'ত হ'ল এনেকুৱা এখন পিন্ধিব লাগে এইটো পিন্ধিব লাগে এইটো পিন্ধিলে হৈ যায় ফাইনেলি আমি খাব সোমালোঁ এইটো হ'ল এইটো যিটো খানা জেগা হয় ইয়াতে সকলো ট্ৰেডিশ্যনেল বস্তু খাবলৈ দিয়া হ'ব কি খাবলৈ দিয়া হ'ব অসম মাংসও খুৱাব মানে ইয়াতে মিথুনৰ মাংস গাহৰি আপং মাংস ইয়াতে খোৱা হ'ব গোটেইখিনি আজি ফাৰ্ষ্ট টাইম চলুঙত এণ্ট্ৰি মাৰিলোঁ চলুং ফেষ্টিভেলত মানে ভাত খাবলৈ
ইয়াতে শাৰী পাতিব লাগিব, শাৰী পাতি ইয়াৰ পৰা খাব লাগিব। এইটো ছাইডত আছে গোটেইকেইটা, ইয়াতে খাম। চাওঁ কি কি খুৱাব। ইয়াতে মই গৈ আছোঁ খাবলৈ। বহুত গৰম কিন্তু লাহে লাহে ইয়াৰ পৰা এইটো লাইনতে লাগি পিনি যাব লাগিব, এইটো লাইনত। এইটো পাতত দিয়া ভাত, ইয়াৰ ভিতৰত কিবা আছে জানো। লাই দিলে ना कभी हम तो लेके लेके खाता है, इसको खुलना पड़ेगा। ले लो, लाइन में जाओ ना। लाइन में घुमाना भैया रे, लाइन में घुमाना भैया, लाइन में जाओ। लाइन में घुमाने भैया चल लाइन में सब लाम कर पकड़ दे ये तो मांगो वो लाइन में ज्यादा घुसने मत दो ना। ओ लगे एक बार अभी बंद करो ना ये, उसको खत्म करने का पहले। आपको ब्लॉगर लगता है इसलिए। हाँ ये मेमोरी के लिए। थैंक यू। गिर जाएगा ये, थैंक यू बोलने से क्या होगा, गिरने से करता है। ফাৰ্ষ্ট টাইম চলুঙৰ ভাত খাইছোঁ। এইটো চলুঙত গাহৰি মাংস দিয়া হৈছে, লগতে এইটো আছিলে অচৰ মাংস চাগে। এইটো অচৰ তেলকেইটা হয়, এইটো অচৰ মানে মেথুনৰ মাংস পাতত দিয়া ভাত, এইকেইটাই আৰু। विभिन्न लाते हैं অচৰ মাংসটো হয়, মেথুনৰ মাংসটো হয়। চলুঙত অচৰ আদিসকলে মানে আদি মানুহসকলে অচৰটো প্ৰায় ব্যৱহাৰ কৰা হয় যিকোনো ফেষ্টিভেলতে। আৰু এইটো হ'ল গাহৰি মাংস আৰু পাতত দিয়া ভাত। আজি অচৰটো ফ্ৰাই কৰি অচৰ মাংস খোৱা হৈছে। আজি ফাৰ্ষ্ট টাইম খাম, তথাপিও ভালেই লাগিব লাগে। আৰু ছাগলী মাংসৰ নিচিনাই এনেকৈ জনামচোন মোক কণ্টেণ্ট বনাই লাগে না। গাহৰি মাংসটো ইমান ভাত ফ্ৰাই কৰিলোঁ, সেইকাৰণে মাংস খাই শেষ কৰিব নোৱাৰিলোঁ। আৰু আছে আৰু খাব নোৱাৰিম, বহুত গৰম। চলুঙৰ নিকা 11মান এতিয়াও মানুহ চলুঙলৈকে আহি আছে। এতিয়া নাইট ফাংচন চলিব, সেইটো কাৰণে ইমান ইয়াৰ পৰা গোটেই ডিছপ্লে লগোৱা আছে। ৰাতিৰ পৰিৱেশ এতিয়া চলুঙলৈ তললৈ গৈ চাব লাগিব। এতিয়া বহুত গেডাৰিং দোকান কেইখনমান আছে, দোকান কেইখন অলপ চাওঁ। আজি বেছি ভিডিঅ' নকৰোঁ, ইমানতে সমাপ্ত কৰিম।
टाइम कितना हो गया बेले कमांगे लगी देखो ग्रुप का टाइम लगाता है 10 बजे तक प्रिया में 11 बजे तिंगा दे समय That's the way माहिरे तेरे माथे झूमर दमके है तेरे कानों बारी चमके है रे समय तेरे हाथों कंगना खनके Say I am beautiful Ibu kalu kagela